খালোঁ। নিউ ইয়েৰ বুলি মাছ মাংস খাই খাই আমনিয়ে লাগিলে, তো ভাবিলোঁ আজি কিবা লাইট খানাকৈ খোৱা যাওক। প্ৰথমে কণী দুটা বইল হ'বলৈ দিলোঁ। এতিয়া ফ্ৰেঞ্চ ফ্ৰাইজৰ আকাৰত আলু দুটা কাটি অগ্নিয়গিৰিৰ দৰে উতলি থকা পানীখিনিত অলপ টাইম বইল কৰি লৈ ইয়াক ফ্ৰাই কৰি ল'লোঁ। এতিয়া দাইল অলপ ধুই সিজিবলৈ দিলোঁ। এতিয়া গৰম তেলত ফোৰণ, পিঁয়াজ, হালধি দি আগতে উতলাই থোৱা দাইলখিনি দি দিলোঁ। লগতে আগতে বইল কৰি থোৱা কণী দুটা আঘাত নোপোৱাকৈ দুফাল কৰি ল'লোঁ। এতিয়া ইয়াক অকণমান হালধি ছটিয়াই ফ্ৰাই কৰি দিলোঁ। শেষত মায়ে ক'লে বেঙেনা ভাজিও। মই হেনো মাৰ কথা নুশুনি বিপদত পৰিমনে? আৰু এয়া খাবলৈ ৰেডি।